Hello guys, welcome to my YouTube channel. আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ এনিনাৰ ব্লগছলৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ মাজৰ পৰা আৰু আজি ভিডিঅ'টো শেষ কৰিম পাহাৰৰ মাজত। এটা ধুনীয়া জেগাত গৈ আছোঁ আৰু ধুনীয়া জেগাটোৰ নাম জানিবলৈ ধুনীয়া জেগাটো দেখিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ মৰম চেনেহ পালে এনেকৈ নতুন নতুন ভিডিঅ' দি যাম, নতুন কণ্টেণ্ট দি যাম আৰু ভাল ভাল কণ্টেণ্ট দি যাম। তো গতিকে ভিডিঅ'টো চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া আহি পালোঁ ৰহা এতিয়া তেল ভৰাই কিনে গৈ আছোঁ। অ'কে হেল্ল' গাইছ, এতিয়া ৰহা টাউন পালোঁ। ৰহা টাউনৰ পৰা লেফ্ট গৈ আছোঁ মানে ধৰক নগাঁও ছাইডত। এতিয়া পালোঁ ৰহা টুল গেট। লেফ্ট ছাইডত গ'লে বেবেজীয়া পাই, কিন্তু বেবেজীয়া ছাইডত নাযাম, চিধা যামগৈ। আগত দুজন ৰাইডাৰ গৈ আছে, দেখি ভাল লাগে ৰাইডাৰবিলাক এনেকৈ দেখিলে। কিনা যাওঁ হে ৰেইন কভাৰটো ভালকৈ বান্ধি লওক। হা উৰি যাব পাৰে, ভালকৈ বান্ধ লগা নাই ৰেইন কভাৰটো। অ'কে গাইজ, মই সিফালে নগ'লোঁ, এফালে আহি গ'লোঁ ডবকা ছাইডত। ডবকা মানে লংকা ছাইডত আহিলোঁ, লংকা হোজা ছাইডত। তো গেছ ক'ত গৈ আছোঁ কাৰ্বিআলং গৈ আছোঁ এটা ধুনীয়া ৱাটাৰফলত। তো আপোনালোকে থাম্বনেইলত দেখিছে চাগে ৱাটাৰফলটো। থাম্বনেইলত যদি দেখিছে ভিডিঅ'টো শেষলৈকে চাওক। তো ৱাটাৰফলটোও চাই লওক, থাম্বনেইল দেখিলেতো নহ'ব। তো ৱাটাৰফলটো চাব লাগিব। আৰু ইফালে চাওক না কিমান ধুনীয়া লাগি আছে। এইটো বেষ্ট লাগে, এইটো যেতিয়া ফুলে ন, সৰিয়হৰ যেতিয়া ফুলে তাৰ এটা গোন্ধ ওলাই, নিয়ৰ সনা সৰিয়হৰ যিটো গোন্ধ। ৱাও, নেক্সট লেভেল ব্ৰ', নেক্সট লেভেল। চাহ হ'ব ৰেডিমেড নে বনাই দিব? ৰেডিমেড নে বনাই দিব? বনাই দিয়ক। বিনায়ক চুইটছত চাহ খালোঁ, চাহ ওলাই আছোঁ। এইখিনি পাইছোঁ কঠীয়াতলি। ডাইৰেক্ট যাম এতিয়া কাৰ্বিআলং। ৰাস্তাটোৰ ওচৰত পাহাৰটো থকাৰ কাৰণে ভাল লাগি আছে। চাওক ৰাস্তাৰ ওচৰত পাহাৰটো আছে, গছখিনি আছে, লগত পাহাৰটো আছে, কিমান ধুনীয়া লাগি আছে। সেইখিনি স্পষ্ট হোৱা নাছিলে, যেতিয়া যিমান দূৰ যিমান ওচৰলৈ আহি আছে তেতিয়া মানে পাহাৰটো স্পষ্ট হৈ গৈ আছে। ভাল লাগিলে, সেইকাৰণে অকণমান খিলিকি আৰু লৈ ল'লোঁ। এইফালে চাওক, বঢ়িয়া লাগিছে। सिलचर लामडिंग दिमापुर, अपन जगह दिमापुर रोड में क्योंकि उस तरफ कार्बिआलंग पहुँचता है, इस तरफ भी होता है। लेकिन हमको जाना है दिमापुर की रोड में, दिमापुर नहीं जाना है। लेकिन गलो सीधा गले लामडिंग, लंका, रेड गले होजाई रोड, डबका। এতিয়া যাম এইফালে ডিমাপুৰ কাৰ্বিআলং পাৰখোৱা। অ' মাই গড, বহুতবাৰ আহিছোঁ কিন্তু ফিলিংছ বেলেগ লাগে। ইয়াতে এটা ৰিলছো বনাইছিলোঁ আৰু চাওক দুটা চাইডে কিমান ধুনীয়া ডাঙৰ শাল গছ আছে। আৰু ইয়াত এইখিনি জেগাত আপোনাৰ হাতী ওলায়, বান্দৰটো ওলায়, হাতী ওলায়। গড, বঢ়িয়া বহুত ধুনীয়া লাগিছে জেগাখিনি। ইয়াৰ পৰাই পাহাৰ আৰু জংঘল ষ্টাৰ্ট হৈ গ'ল। নাইচ ভাই, নাইচ লোকেশ্যন। ইয়াত এটা ফটো ল'ব পাৰিলোঁ হয়, অকলে আহিছোঁ ন, ৰিলছ এটা বনাব লাগিছিলে এইখিনি জেগাতে বনাইছিলোঁ। কিন্তু অ' ভাই কেনেকৈ খাই দিলে কল। नाइस, वाह भाई वाह, क्या रोड बनाया है, माखन जैसा। बढ़िया লাগিব। এইটো ৰোড গোটেইটো হৈ গ'লে ন ডিমাপুৰলৈকে চিউটকৈ আহিব পৰা যাব। এতিয়া পালোঁ ডকমকাৰ পৰা লেফ্ট টাৰ্ণ ল'ব লাগে। এতিয়া লেফ্ট টাৰ্ণ লাগি আহি আছোঁ। ইয়াৰ পৰা হয়তো আৰু 10-12 কিলোমিটাৰ তেনেকুৱা হ'ব। ঠিক আছে বাৰু, কথা নাই। ডবকাৰ পৰা সোমাই আহিলোঁ আৰু 12 কিলোমিটাৰমান আছে। মানে ডকমকাৰ যিটো চেণ্টাৰ হয় তাৰ পৰা 12-15 কিলোমিটাৰমান হয়, বেছি নহয়।
আৰু অলপমান আছে অকণমান দূৰ আছে অলপমান নহয় মই এতিয়া আহিছোঁ 3 কিলোমিটাৰমান আহিছোঁ হয়তো আৰু আপোনাৰ 9 কিলোমিটাৰ 8 কিলোমিটাৰমান আছে চাওক বিউটি দিছ ইজ কল আছাম এইফালে ৰাইট চাইডে নহয় এইটো লেফ্ট টাৰ্ণ ল'ব লাগে লগমগাৰ পৰা আহি কিনে আৰু এইফালে লেফ্ট টাৰ্ণ ল'ব লাগিব ৱাও ভিউ চাওক কিমান ধুনীয়া ভিউ হয় 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 দেখো দেখো ড্ৰোন শ্বট ল'লে ভাল লাগিব ইয়াত ইয়াতে বেম্বো গছ বহুত আছে বেম্বোখিনি ধুনীয়া লাগিছে দেখিছেনে আৰু ইয়াত খ্ৰীষ্টমাছ মানে উদযাপন কৰি আছে বহুত জেগাতে দেখিছোঁ খ্ৰীষ্টমাছ উদযাপন কৰি আছে ফাইনেলি আহি পাব হৈছে আৰু অকণমান আছে awesome man awesome বঢ়িয়া ফাইনেলি আহি পালোহি কিন্তু ইয়াত গাড়ী চাওক এইফালৰ পৰা এইফালৰ পৰা এইবোৰ চব গাড়ী আছে আৰু এইবোৰ চব বাইক ঠিক আছে এইবোৰ চব বাইক বহুত ভিৰ লাগিছে গতিকে গান বজি আছে কপিৰাইট লাগিব এইফালে মই পিছফালে মই দেখাই দিছোঁ মানুহটো এইখিনিত নাই কিন্তু বহুত চব পাৰ্টি আছে চব গাড়ী যিমান হৈছে ইমান গাড়ী আৰু বাইক হৈছে পাৰ্টি কিমান হ'ব তেতিয়াহ'লে ভাবি চাওক বহুত ভিৰ আছে ৱাটাৰফল চাবৰ কাৰণে ওপৰলৈ গৈ আছোঁ এইফালে চাওক পিছফালে আছে ইয়াত বহুত মানে গান বজি আছেতো কপিৰাইট আহিব গতিকে বেছি ভিডিঅ' নকৰোঁ আৰু আগলৈ গৈ আছোঁ চাই থাকক এইফালে পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ কিন্তু এতিয়ালৈকে হাইটো দেখা নাই কিন্তু অকণ আগত দেখিমগৈ এইফালে মানে ওপৰলৈ উঠি আছোঁ অকলে ৰিণ্টু লগ পোৱা নাই ৰিণ্টুক নিশ্চয় আগত লগ পাম গতিকে মই বাইক পাৰ্ক কৰিলোঁ বাইক থৈ কিনে ওপৰলৈ উঠি আছোঁ ওপৰলৈতো বহুত ওপৰলৈ উঠিব লাগে ভাগৰ লাগিছে কিন্তু ওপৰত গৈ কিনে যিটো নাজাৰা পাম যিটো লোকেশ্যন যিটো সৌন্দৰ্য পাম সেইটো এইখন ভাগৰত একোৱে নহয় গতিকে ওপৰলৈ গৈ আছোঁ আগত আৰু বনাই আছোঁ ধুনীয়াকৈ দেখাইছে আপোনালোকক ফাইনেলি আমি ৱাটাৰফলৰ ওচৰ পাইছোঁ আহি এইফালে চাওক অলপকৈ দেখি আছোঁ নাইচ এতিয়া অলপ পাছতে আপুনি চাব ড্ৰোন শ্বটত নাইচ ৱাও মই আহিছিলোঁ 3-4 বছৰমান আগত আহিছিলোঁ কিন্তু তেতিয়া ইমান ডেভেলপ হোৱা নাছিলে এতিয়া বহুতখিনি ডেভেলপ হৈছে পাইছোঁ আহি এতিয়া অকণমান ড্ৰোন শ্বট দিছোঁ ড্ৰোন শ্বট চাওক ভাই চাব ভেৰি নাইচ এইটো হৈছে ৱাটাৰফলটো যিটো পাইছোঁ আহি এইখিনি তলত আছে এইটো সৰু আৰু ওপৰত আছে ওপৰত বঢ়িয়াকৈ দেখিব নাইচ এইফালে চাওক পিছফালে বহুত ধুনীয়া হৈ আছে লুক এট দিছ ভিউ মেন লুক এট দিছ ভিউ ৱাও মানুহ ভিৰ চাওক নাইচ গাইজ ওপৰত এইটো ভিউ চাবৰ কাৰণে সকলো ৰৈ আছে তাত গৈ কিনে চাবৰ কাৰণে ইয়াত ভিৰ চাওক কিমান মানুহ ইফালে আকৌ ৰৈ আছে মানুহ চাওক ভিউটো বহুত ধুনীয়া লাগি আছে ভাই চাওক কিয় ভিউ হয় ওপৰত যাব চেষ্টা কৰিম যদি পাৰোঁ যদি ভিৰটো কমে ওপৰত যাম বহুত ধুনীয়া লাগিছে বহুত ধুনীয়াকৈ মই ফিল কৰি আছোঁ ৱাটাৰফলটো এটা ধুনীয়াকৈ ফিল কৰি আছোঁ বাকী মই চব মানে ওচৰত যি আছে চব পাহৰি গৈছোঁ খালি ৱাটাৰফলটো যিটো বিউটি নেচাৰেল বিউটিটো মই ধুনীয়াকৈ মানে ফিল কৰি আছোঁ ওপৰৰ ভিৰ চাবৰ কাৰণে বহুত ভিৰ হৈ আছে মই লাইনত খাৰা হৈ আছোঁ ইয়াত ভিৰ চাওক এই ওপৰৰ এই ভিউটো ওপৰৰ পৰা চাবৰ কাৰণে ৰেডি হৈছে ইয়াৰ পৰা ফ্ৰী হ'লে ওপৰৰ পৰা চাম ভিউটো ধুনীয়া কিমান ধুনীয়া লাগিছে ইয়াৰ পৰা এইটো হৈছে এতিয়া ফাইনেলি এইটো টপ লোকেশ্যন আহি পাইছোঁ ওপৰৰ পৰা চাম
ফাইনেলি লোকেশ্যনৰ পৰা ওলাই আছোঁ ওলাই কিনে গৈ আছোঁ এইখিনিলৈকেতো ইয়াতে অফ ৰোডিং ডগমকালৈকে ৰাস্তাটো বহুত ভাল ইয়াৰ পৰা অফ ৰোডিং ড্ৰাইভ শ্ল' টাউন আছে এতিয়া বাজি আছে 3টা বজাত আমি ইয়াৰ পৰা ওলাই আছোঁ এনেই গৰম লাগি আছিলে বাইক চলোৱাৰ লগত ঠাণ্ডা লাগিছে মানে এনেও ইয়াত ৱেডাৰটো অলপ ঠাণ্ডা হয় এইটো উইণ্টাৰ ছিজন তো কিন্তু আমাৰ নৰ্মেলি তাতকৈ ইয়াত বেছি ঠাণ্ডা চাওক পাহাৰকেইটা কিমান ধুনীয়াকৈ ঠাককৈ সজোৱা আছে এইফালে চাওক আৰু এতিয়া গৈ আছোঁ ওলাই আছোঁ আকৌ ডগমকা আছে ডগমকাৰ পৰা চাহ তাহ খালোঁ ইয়াতে কিবা কিবি খালোঁ ডগমকাটো নৰম চাগে তাৰ আগত ৰৈ যাম কঠীয়াতলি ৰখিম ৰখি কিনে আৰু বাবাৰ তাত এখন সৰু দলং আছে এইখিনিতে দলঙৰ ওচৰত ভিউটো লৈ আছোঁ এইখিনি চাওক কিমান ধুনীয়া ভিউ আৰু ইয়াতে অকণমান ড্ৰোন শ্বট লৈ আছোঁ ড্ৰোন শ্বট লৈ কিনে ইয়াৰ পৰা ওলাই যাম আৰু বঢ়িয়াকৈ ফটকৈ লওঁ ব'লা ওলাই দিওঁ বেছি দেৰি এতিয়া হাইৱেত আছিলোঁ এইফালে বেলিটো আৰু এইফালে পাহাৰটো আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম ৱাও ছানছেট চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চ' বাই টিল দেন টাটা